নমস্কাৰ মই কংকনে আপোনাক সকলোকে মোৰ ইউটিউব চেনেল কংকনছ ব্লগলৈ স্বাগতম জনাইছোঁ আৰু আজি মই উপস্থিত আছোঁ গ্ৰীক চহৰৰ নিকোলাছ চিটিত প্ৰায় 6 দিনমান সাগৰত যাত্ৰা কৰাৰ পাছত আজি মই আহি এছিয়াৰ পৰা ইউৰোপ মহাদেশ পাইছোঁহি আৰু ইউৰোপ মহাদেশৰ প্ৰথমখন চহৰ আজি মই গ্ৰীচত পাইছোঁহি আৰু গ্ৰীচৰ প্ৰথমটো চিটি মই নিকোলাছত আছোঁ আৰু এই নিকোলাছৰ পৰা মই আপোনাৰ ভিডিঅ'টো বনাই আছোঁ প্ৰায় এসপ্তাহমান আমি গ্ৰীক চহৰত থাকিম তাৰপিছত আমি টাৰ্কিলৈ যাম আৰু টাৰ্কিৰ পৰা মই ভিডিঅ' বনাম আৰু আজি আছোঁ গ্ৰীক চহৰৰ নিকোলাছ চিটিত অহাকালি আমি গ্ৰীক চহৰৰ ৰডিছলৈ যাম তাৰপিছত দিনা আমি চেণ্টৰনি যাম আৰু এনেকৈ আমি প্ৰায় 7 দিনমান গ্ৰীক দেশত থাকি পেলাই তাৰপিছত আমি টাৰ্কিলৈ যাম আৰু এয়া মোৰ ইউৰোপৰ যাত্ৰা আৰম্ভ হৈছে প্ৰায় এসপ্তাহমান আমি এছিয়া মহাদেশৰ পৰা ইউৰোপ মহাদেশলৈ ট্ৰেভেল কৰাৰ পিছত আজি আহি পেলাই ইউৰোপ পাইছোঁহি আৰু এতিয়া মই প্ৰায় 3 মাহমান ইউৰোপ মহাদেশতে থাকিম তাৰপিছত মই ইউৰোপৰ পৰা আমি কেৰিবিয়ান ফালে যাম আৰু কেৰিবিয়ান এই যাত্ৰা মোৰ ৱৰ্ল্ড টুৰৰ যাত্ৰা মই আপোনাৰ ছিংগাপুৰৰ পৰা কৰিছিলোঁ আৰু সেই যাত্ৰা মোৰ চলি আছে আৰু এই যাত্ৰা গৈ পেলাই মোৰ প্ৰায় নৱেম্বৰ মাহত শেষ হ'ব গৈ পেলাই আৰু মই এতিয়া উপস্থিত আছোঁ গ্ৰীক চহৰৰ নিকোলাছ চিটিত তেন্তে ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ নিকোলাছ চিটিৰ এই আপোনাৰ সমুদ্ৰৰ ওপৰৰ পৰাই আৰু এতিয়া মই শ্বিপৰ পৰা ওলাই গৈ পেলাই গ্ৰীচ দেশখনৰ কিছুমান চহৰ চাবলৈ গৈ আছোঁ আৰু ব'লক মোৰ লগত আপোনালোকো ব'লক চহৰখন চাওঁগৈ বহুতে বৰষুণ দিছে ৰাতিপুৱাৰ পৰা আৰু এতিয়া কিনকিনাই আছে আৰু বতৰটো খুবেই ঠাণ্ডা আৰু ব'লক আগলৈ যাওঁ কি হয় আপোনাক দেখাই গৈ থাকিম এয়া মই শ্বিপৰ পৰা ওলাই পেলাই আগলৈ ফুৰিবলৈ গৈ আছোঁ আৰু আজি মই উপস্থিত আছোঁ গ্ৰীচ চহৰৰ নিকোলাছ চিটিত আৰু ব'লকচোন আগলৈ গৈ থাকোঁ কি হয় কি নাই দেখাই গৈ থাকিম আপোনালোকক মই আৰু এয়া সাগৰৰ পাৰতে এইখন আমাৰ চি আৰু আমি গৈ আছোঁ এতিয়া আগুৱাই পেলাই অকলে ওলাই আহিছোঁ ডিউটি চেঞ্জ কৰি দি পেলাই আৰু লগৰবিলাকৰ ডিউটি আছে সেইকাৰণে তেওঁলোক আহিব পৰা নাই আৰু মই ডিউটি চেঞ্জ কৰি ওলাই আহিছোঁ আৰু এয়া চাওকচোন ৰাস্তাৰ কিনাৰে আপোনালোকৰ ৰেষ্টুৰেণ্টবিলাক আছে বতৰ খুবেই ঠাণ্ডা আপোনাৰ প্ৰায় 14 ডিগ্ৰী চেলচিয়াছ মান হ'ব ইমানেই ঠাণ্ডা আৰু তাতে আকৌ আপোনাৰ কিনকিনীয়া বৰষুণো দি আছে এয়া মই আহি পেলাই এতিয়া নিকোলাছ চিটি পাইছোঁহি আৰু নিকোলাছ চিটিখন খুবেই বিজি সাগৰৰ পাৰত থকাৰ কাৰণে এয়া সাগৰৰ পাৰত আছে মই আপোনাক দেখাই যাম এয়া ৰোড নিটো ক্ৰছ দ্য ৰোড জাষ্ট ৱাক এৰাউণ্ড এয়া আমি গৈ আছোঁ আগলৈ এয়া এতিয়া ৰাস্তা ক্ৰছ কৰিব লাগিব ৰ'ব এয়া আমি নিকোলাছ চিটিত আহি পাইছোঁহি এয়া সাগৰৰ পাৰতে আপোনাৰ এনেকৈ ৰেষ্টুৰেণ্টবোৰ আছে বহি পেলাই খাবলৈ আৰু খুবেই ধুনীয়া চহৰখন দেখিবলৈ ঠাণ্ডা বতাহ মাৰি থাকে সাগৰৰ পাৰত হোৱাৰ কাৰণে আৰু বৰষুণো দি আছে কিনকিনাই আৰু চবতকৈ ভাল লগা কথাটো গোটেইবিলাক ঘৰৰ কালাৰ হোৱাইট লাইক চেণ্টৰনিৰ নিচিনা আৰু আমি চেণ্টৰনিও যাম বাৰু তাৰ ভিডিঅ' বনাম মই আৰু এতিয়া নিকোলাছৰ ভিডিঅ'টো বনাই আছোঁ ব'লক আৰু এইটো আপোনাৰ ফিল আপোনাৰ ইটালীৰ ভেনিছ চিটিৰ নিচিনা সাগৰৰ আপোনাৰ নদীৰ কিনাৰে ৰেষ্টুৰেণ্টবিলাক আছে এই আপোনাৰ ৰেষ্টুৰেণ্টবিলাক নদীৰ কিনাৰে এইখন ৰেষ্টুৰেণ্ট আৰু ইয়াৰ কিনাৰে এখন নদীখন আৰু ইয়াৰ কিনাৰে এনেকৈ ৰেষ্টুৰেণ্টবোৰো আছে চাওকচোন ইয়াৰ পৰিৱেশটো চাওক ইমান ধুনীয়া ইমান ঠাণ্ডা আগতো মই গ্ৰীচ আহিছিলোঁ কিন্তু ফাৰ্ষ্ট টাইম এইবাৰ নিকোলাছ আহিছোঁ আৰু নিকোলাছৰ বতৰটো খুবেই ভাল লাগিছে বহুতেই ধুনীয়া বহুতেই ঠাণ্ডা এইখনেই নিকোলাছ চিটি আৰু গৈ আছোঁ মই দেখাম এইখন মই সাগৰ খালি জাষ্ট শ্বিপৰ পৰা ওলাই আহি পেলাই যিখন পাইছোঁ এইখন মই আপোনাক দেখাই আছোঁ ইয়াৰ আগলৈও মই গৈ আছোঁ আৰু আগৰ চিটিখনো মই আপোনাক দেখাম এয়া গৈ আছোঁ আগলৈ নিকোলাছ চিটিটো আপোনাৰ সাগৰৰ পাৰত হোৱাৰ কাৰণে ইয়াত সদায় প্ৰায় বৰষুণ দি থাকে বুলিয়ে ক'ব পাৰে আৰু বতৰটো খুবেই ঠাণ্ডা হৈ থাকে ইয়াত আৰু বহুত ৰেষ্টুৰেণ্ট আছে আপোনাৰ সাগৰৰ পাৰে কিন্তু ষ্টেট এয়া আপোনাৰ ৰেষ্টুৰেণ্টবোৰ আপোনাৰ সাগৰৰ পাৰে ৰেষ্টুৰেণ্টবোৰ আছে ৰেষ্টুৰেণ্টবোৰ চাওকচোন ইয়াত আগলৈ গৈ আছোঁ মই
চাওকচোন ইমান ধুনীয়া ধুনীয়া আপোনাৰ ওপৰত ঘৰ তলত দোকান, ওপৰত ঘৰ আৰু তলত আপোনাৰ এনেকুৱা ধুনীয়া ধুনীয়াকৈ ৰেষ্টুৰেণ্ট বনাই থৈছে আপোনাৰ। চাওকচোন এইবিলাক পৰিৱেশবিলাকে ইমান ধুনীয়া আপোনাৰ, ইমান ঠাণ্ডা আপোনাৰ। আজি আমি আহি নিকোলাছ চিটিত আছোঁ। অহাকালি আমি ৰ'ডিছ পামগৈ, গ্ৰীচৰ আন এখন চিটি ৰ'ডিছ, তালৈ গৈ আছোঁ। তাৰ পৰাও মই এটা ভিডিঅ' বনাম আৰু গোটেইখিনি ভিডিঅ' মই এটা কৰি গ্ৰীচৰ ভিডিঅ' বুলি আপলোড কৰিম আৰু সৰুকৈ হ'লেও তাকে নিকোলাছৰ ভিডিঅ' এটাও আপলোড কৰিম বাৰু। আৰু এতিয়া মোৰ চবতকৈ আপোনাৰ নিকোলাছৰ ভাল লাগিলে এই পৰিৱেশটোৱে। আপোনাৰ চাওকচোন কিমান ধুনীয়াকৈ গাৰ্ডেন টাইপ বনাই থৈ দিছে আপোনাৰ, ধুনীয়াকৈ সাগৰৰ পানীখিনি মানে আপোনাৰ লেক টাইপত বনাই পেলাই আপোনাৰ ইমান ধুনীয়াকৈ বনাই থৈছে। আৰু কিনাৰে কিনাৰে সৰু সৰু ৰেষ্টুৰেণ্টো আছে আৰু আপোনাৰ বোটবিলাক, আপোনাৰ যিবিলাক আপোনাৰ সৰু সৰু বোটবিলাক আপোনাৰ এই লেকটোত চলাব কাৰণে এণ্টাৰটেইনমেণ্টৰ কাৰণে সৰু সৰু লেকবোৰো আছে। আৰু এইটো ষ্টেজ, সিহঁতৰ কিবা ফাংচন টাংচন হ'লে ফাংচন পাতে। চাওকচোন ইমান ধুনীয়াকৈ সিহঁতে বনাই থৈছে আপোনাৰ ৰেষ্টুৰেণ্ট চেষ্টুৰেণ্টবিলাক গোটেইখিনি আপোনাৰ। চাওকচোন এয়া মই আপোনাৰ ইয়াতে গ্ৰীক ফুড খাবৰ কাৰণে সোমাই আহিছোঁ। এইখন ৰেষ্টুৰেণ্টৰ ভিতৰতে গ্ৰীক ফুড খাবলৈ আহিছোঁ, কিন্তু সিহঁতে ভিডিঅ'ৰ ভিতৰত কৰিব নিদিয়ে। সেইকাৰণে মই আপোনাৰ বাহিৰৰ পৰাই দেখাইছোঁ। ইয়াত আপোনাৰ আইচক্ৰীম পায়, কেক পায়, পেষ্ট্ৰি পায়, আপোনাৰ চকলেট পায় আপোনাৰ। ইয়াতে মই আছোঁ, এতিয়া ইয়াতে কিবা এটা খাই পেলাই মই বাহিৰলৈ ওলাই যাম। জাষ্ট মই কিবা এটা খাই পেলাই, সৰু পেষ্ট্ৰি এটা খাই পেলাই ওলাই আহিছোঁ। আৰু এতিয়া মই গৈ আছোঁ নিকোলাছৰ আন এটা ফালে, যোনফালে আৰু ধুনীয়া ভিউ আছে বুলি ক'লে মই তালৈ গৈ আছোঁ এতিয়া। আৰু বৰষুণ দি আছে কাৰণে বেছি যাব পৰা নাই, বেছি দূৰলৈ অলপ অলপ কিনকিনীয়া বৰষুণ দি আছে আৰু বতৰটো খুবেই ঠাণ্ডা। আৰু গৈ আছোঁ মই আগলৈ। এয়া আপোনাৰ পিজ্জা ডেলিভাৰী গাড়ীবিলাক আছে। ইয়াতে আপোনাৰ পিজ্জা বেছিয়ে চলে আৰু ইয়াত আপোনাৰ চেলাড বেছি চলে, গ্ৰীক চেলাড। আৰু এতিয়া গৈ আছোঁ মই নিকোলাছৰ আন এটা ফালে। এয়া আমি অলপ এইখিনি ফটো চটো উঠি পেলাই অলপ আগলৈ গৈ আছোঁ এতিয়া আপোনালোকৰ মানে সাগৰৰ ইটো চাইডে ধৰক। মই এটা চাইডে আছিলোঁ আৰু ইটো চাইডে মই গৈ আছোঁ এতিয়া। সিফালৰ ভিডিঅ'খিনি গৈ পেলাই দেখাওঁ সিফালৰ ভিউটো কেনেকুৱা হয় নিকোলাছ চিটিৰ। মই লাইফত কেতিয়াও ভবা নাছিলোঁ যে এনেকৈ কেতিয়াবা মই ৱৰ্ল্ড টুৰ কৰিব পাৰিম বুলি। আৰু এইটো সপোন মোৰ পূৰণ হ'ল এইবাৰ। আপোনাৰ ৱৰ্ল্ড টুৰ কৰাৰ, যিটো ৱৰ্ল্ড টুৰ কৰাৰ মোৰ এটা সপোন আছিলে আগৰ পৰাই, সেই সপোনটোৰ পিছতে এইবাৰ আহি পেলাই মই প্ৰায় 5খনমান দেশ ভ্ৰমণ কৰি আহি আজি ইউৰোপ পাইছোঁহি। আৰু ইউৰোপৰ ইউৰোপ মহাদেশৰ প্ৰথমখন চহৰ আমি গ্ৰীচত পাইছোঁহি। আৰু এতিয়া আজি গ্ৰীচত থাকিম আমি এসপ্তাহমান। গ্ৰীচৰ এসপ্তাহমানত আমি প্ৰায় 7খনমান চিটি টুৰ কৰিম। ৰ'ডিছ যাম, নিকোলাছ যাম, মিকোনাছ যাম, আপোনাৰ চেণ্ট'ৰিনি যাম, তেনেকৈ আমি প্ৰায় 7খনমান চিটি টুৰ কৰিম। তাৰপিছত আমি আকৌ আপোনাৰ টাৰ্কিলৈ যাম। এই ৱৰ্ল্ড টুৰৰ যাত্ৰা মোৰ আৰম্ভ হৈ থাকিব আৰু মই আপোনালোকৰ ভিডিঅ' বনাই গৈ থাকিম। আৰু এতিয়া ব'লকচোন ইফালে গৈ চাওঁ কেনেকুৱা আছে, কি আছে ভিউটো। আপোনাৰ এনেকৈ সাগৰৰ পাৰে পাৰে খোজকাঢ়িয়ে খুব ভাল লাগি থাকে, কাৰণ এটা ঠাণ্ডা বতাহ মাৰি থাকে আৰু আপোনাৰ ভাগৰ বোলা বস্তুটো নালাগে এইখিনিতে আপোনাৰ। আৰু ভিউটো ইমান ধুনীয়া যেন চাই গৈ থাকিলে চাই থাকিব পাৰি, তেনেকুৱা ভিউবিলাক আপোনাৰ। কিন্তু মই যোৱাবাৰ আহোঁতে গ্ৰীচ চহৰৰ প্ৰায় গৰমেই পাইছিলোঁ, কিন্তু এইবাৰ গ্ৰীচৰ বহুতেই ঠাণ্ডা। মই এইবাৰ অকণ আগত আহিলোঁ। আগতে মই আপোনাৰ ছেপ্টেম্বৰ অক্টোবৰত আহিছিলোঁ, সেইকাৰণে প্ৰায় গৰম পাইছিলোঁ। কিন্তু এইবাৰ মই আপোনাৰ অলপ জল্দি আহিলোঁ, এপ্ৰিলত আহিলোঁ, সেইকাৰণে বতৰটো খুবেই ভাল আৰু খুবেই ঠাণ্ডা বতৰ, ভাল লাগিছে। এইবাৰ ফাৰ্ষ্ট টাইম মই এনেকৈ ঠাণ্ডা বতৰত আহিছোঁ, কাৰণ যিমানকেইখন দেশ ঘূৰিলোঁ মই এতিয়া গোটেইকেইখন দেশতে গৰমেই পাইছিলোঁ। এইবাৰ ফাৰ্ষ্ট টাইম মই ঠাণ্ডা দেশ পাইছোঁহি। আৰু মষ্ট প্ৰবলি এইবাৰ ইউৰোপৰ গোটেইটো মোৰ ঠাণ্ডাই যাব। তাৰপিছত যেতিয়া আমি আকৌ আপোনাৰ কেৰিবিয়ান ফালে যাম তেতিয়া আৰু গৰম পাম। এতিয়া মই ঠাণ্ডা দেশতে থাকিম প্ৰায় 2-3 মাহমান ইউৰোপৰ। এই আমি ইউৰোপৰ তলৰখিনি মানে আপোনাৰ ইউৰোপ মহাদেশৰ তলৰ ফালখিনি আমি ভ্ৰমণ কৰাৰ পাছত আকৌ ওপৰ ফালে যেতিয়া যাম, মানে আপোনাৰ নৰৱে' ফালে যেতিয়া যাম, তেতিয়া আৰু ঠাণ্ডা পাম।
যেতিয়া আপোনাৰ গ্ৰীচ, আপোনাৰ ইটালী, স্পেইন, ফ্ৰান্স এইবিলাক দেশত গৰম যেতিয়া আহিব তেতিয়া আমি ঠাণ্ডা দেশলৈ গুচি যাম, মানে আপোনাৰ নৰৱে ফালে গুচি যাম। নৰৱে, আইচলেণ্ড, গ্ৰীণলেণ্ড সেইফালে যামগৈ। তেতিয়া বতৰটো অলপ ঠাণ্ডা পাম। মানে এবাৰ গোটেই মোৰ ইউৰোপ মানে ট'ৰটো ঠাণ্ডাতে যাব। তাৰপিছত আপোনাৰ ধৰক নৱেম্বৰৰ ফালে আমি কেৰিবিয়ান ফালে যাম। আৰু এতিয়া সাগৰৰ পাৰে পাৰে মই খোজকাঢ়ি আছোঁ অলপ। চাওকচোন বতৰটো কি ধুনীয়া আপোনাৰ। এইবিলাক আপোনাৰ সৰু সৰু মণিহাৰী দোকান কিছুমান আছে, আপোনাৰ জুৱেলাৰী দোকান কিছুমান। আৰু বিশেষকৈ ৰেষ্টুৰেণ্ট বেছি থাকে, কাৰণ চিপবোৰ ইয়ালৈ আহে কাৰণে ৰেষ্টুৰেণ্টবিলাক বেছি থাকে। আৰু প্ৰায়বাৰ মানুহে ওলাই আহে ৰেষ্টুৰেণ্টত কিবা এটা খাবলৈ। আৰু এই নিকোলাছ চিটি ভ্ৰমণ কৰি মই অলপ আগুৱাই গৈ আছোঁ, মানে চিপৰ ফালেও গৈ আছোঁ অলপ আগুৱাই আৰু কিবা এটা খাওঁ কাৰণ ভোকো লাগিছে। এটা খালি পেষ্ট্ৰিয়ে খাইছিলোঁ, সেইকাৰণে ভাবিলোঁ লাঞ্চটো বাহিৰতে কৰি যাওঁ নিকোলাছত। আৰু ব'লক মই আপোনালোকক দেখাই গৈ থাকিম ক'ত কি হয় কি নাই। আৰু চহৰটো ট্ৰাষ্ট মি সঁচাই বহুত ধুনীয়া নিকোলাছ চিটিখন। মই ইমান ভবা নাছিলোঁ নিকোলাছ চিটিখন ইমান ধুনীয়া হ'ব বুলি। মই মিকোনাছ গৈছোঁ, কিন্তু মিকোনাছতকৈ মই চেণ্ট'ৰিনি এবাৰ ফাৰ্ষ্ট টাইম যাম। চেণ্ট'ৰিনিখনো বহুত ভাল বুলি শুনিছোঁ, কাৰণ তাত বিশেষ চেণ্ট'ৰিনি গোটেই পাহাৰখনে বগা হৈ থাকে বুলি কয়, গোটেই ঘৰবোৰ বগা। আৰু তালৈ যাম আমি প্ৰায় 3-4 দিনৰ পিছত চেণ্ট'ৰিনি গৈ পেলাই পাম। আজি আমি নিকোলাছত আছোঁ আৰু অহাকালি আমি ৰ'ডিছত গৈ পাম। আৰু ৰ'ডিছতো খুবেই ভাল, তাৰ আপোনাৰ যিটো আইলেণ্ড আছে ৰ'ডিছৰ, সেই আইলেণ্ডটো খুবেই ভাল বুলি কয়। আৰু তাত বহুত চাবলগীয়া বস্তু আছে, তালৈও যাওঁ। আৰু এতিয়া মই নিকোলাছ চিটিখনো মই কেতিয়াও অহা নাছিলোঁ, যদিও খুবেই ভাল লাগিছে মোৰ নিকোলাছ চিটিখন। এয়া মই নিকোলাছ চহৰৰ এটা সৰু মাৰ্কেটলৈ সোমাই আহিছোঁ। এয়া হৈছে আপোনাৰ বেংক। অলপ মই পইচাও এক্সচেঞ্জ কৰিব লাগিব, কাৰণ আপোনাৰ ইউৰোপত অকল খালি ইউৰো চলে, ডলাৰো নচলে। এই মোৰ হাতত ডলাৰ আছে, ডলাৰখিনি মই এক্সচেঞ্জ কৰিম বুলি ইয়াত আহিছোঁ। আৰু আগত বোলে মই পাছপৰ্টখন জেৰক্স কপি কৰি আনো, কাৰণ পাছপৰ্টখন জমা দিব লাগে, তেতিয়াহে মোৰ ডলাৰটো চেঞ্জ হ'ব। চাওকচোন আপোনাৰ কিমান ধুনীয়া ধুনীয়াকৈ আপোনাৰ বস্তুবোৰ সজাই থৈছে আপোনাৰ। কি ধুনীয়া আপোনাৰ ধুনীয়াকৈ গছ চছবিলাকো লগোৱা আছে আপোনাৰ ৰাস্তাৰ কিনাৰে কিনাৰে আৰু দোকানৰ আগে আগে। আৰু বিৰাট চাফা, সেইকাৰণে বেছি ভাল লাগিছে চাফা হোৱাৰ কাৰণে। নিকোলাছৰ মাৰ্কেটবোৰ এইবোৰ, য'ত আপোনাৰ কাপোৰ, বেগ আদিবিলাক পোৱা যায়, চমিনৰ শ্ব'পিচ এইবোৰ। এখন মই দোকানত সোমাই আহিছোঁ, কিবা এটা কিনো বুলি চিন হিচাপে। চাওঁ কি পাওঁ। প্ৰায় দিগদাৰ হৈছে, আপোনাৰ ডলাৰ একচেপ্ট নকৰে, ইউৰো লাগে। আৰু আমি আজি প্ৰথম ইউৰোপত আহি পাইছোঁ, কাৰণে আমাৰ হাতত ইউৰোও নাই এতিয়া। আৰু এতিয়া এক্সচেঞ্জ কৰিম কোনোবা এখন বেংকত গৈ পেলাই বা কোনোবা দোকানত গৈ পেলাই। এতিয়া আহি চাওঁ কিবা এটা কিনি লৈ যাওঁ, যিটো পাওঁ। অলপেই আছে ইউৰো, সেই ইউৰোৰ পৰা যি পাওঁ এটা কিনি লৈ যাওঁ ইয়াৰ পৰা। আৰু আমি ৰেষ্টুৰেণ্টৰ পৰা কিবা এটা লাঞ্চ কৰি পেলাই ওলাই আহিছোঁ, আৰু এতিয়া চিপৰ ফালে গৈ আছোঁ, কাৰণ বেছি সময়ো নাই, আমাৰ ডিউটিও ষ্টাৰ্ট হ'ব। সেইকাৰণে মই অলপ সময় জাষ্ট অলপ সময়ৰ কাৰণে ওলাই আহিছিলোঁ।
হেডৱাটাৰক কৈ পেলাই মানে মেনেজাৰক কৈ পেলাই প্ৰায় 2 ঘণ্টাৰ কাৰণে ছুটি লৈ মই ওলাই আহিছিলোঁ আৰু চিপৰ পৰাও টেক্সি লৈ পেলাই আকৌ ইয়ালৈ আহিছোঁ তো সেইকাৰণে অলপ অহা যোৱা সময়টো অলপ সময় লাগি যায় আৰু এতিয়া মই চিপলৈ গৈ আছোঁ চাওকচোন আপোনাৰ সঁচাই যাবই মন যোৱা নাই আপোনাৰ ইমানেই ধুনীয়া লাগিছে মোৰ চিটিখন মানে আপোনাৰ সাগৰৰ পাৰত হোৱাৰ কাৰণে তাৰপিছত আৰু যিমানখিনি মই এতিয়া চিটিত গৈছোঁ গোটেইখিনি ধৰক সাগৰৰ পৰা আপোনাৰ আমাৰ চিপৰ পৰা টেক্সি কৰি বহুত দূৰত যাব লাগে এইখন বেছি দূৰ নহয় এৰাউণ্ড খালি 5 মিনিটো নালাগে টেক্সি কৰি আহোঁতে একেবাৰে সাগৰৰ পাৰতে লাগি আছোঁ বুলি ক'ব পাৰে চিটিখন বিৰাটেই ধুনীয়া আপোনাৰ চিটিখন একদম সাগৰৰ পাৰত আপোনাৰ গোটেই ইটালীত ভেনিচ চিটি আছে তাতো যাম কিন্তু তাৰ আপোনাৰ ফিলটো আপোনাৰ ইয়াতে দি থকা নিচিনা লাগিছে আপোনাৰ সাগৰৰ পাৰে পাৰে দোকান আছে আৰু ৰেষ্টুৰেণ্টবিলাকো আপোনাৰ সাগৰৰ পাৰে পাৰে সৰুকৈ এটা লেক টাইপ বনাই দিছে সিহঁতে যিটো সাগৰৰ পৰা অলপ লেক টাইপ সিহঁতে বনাই পেলাই দলং টাইপৰ কৰি পেলাই ভিতৰৰ ফালে লৈ গৈছে যাত ভেনিচৰ নিচিনা ফিল দিব পাৰে চাওকচোন আপোনাৰ লেক টাইপৰ সিহঁতে বনাই পেলাই দলং দি পেলাই সাগৰৰ পানীখিনি আপোনাৰ ভিতৰৰ ফালে লৈ গৈছে যাতে মানুহখিনিও আহিলে ভাল পায় সাগৰৰ পাৰত বহি পেলাই এই নিকোলাছ চিটিটো অলপ ঘূৰি পেলাই মই এতিয়া আকৌ চিপলৈ গৈ আছোঁ কাৰণ মোৰ আপোনাৰ প্ৰায় আৰু আধা ঘণ্টাৰ পিছত ডিউটি আছে সেইকাৰণে মই আকৌ চিপলৈ গৈ আছোঁ আকৌ সন্ধিয়া ওলাই আহিম নিকোলাছ চিটিখন চাবলৈ এতিয়া মই সন্ধিয়াও আপোনাক দেখাম আৰু গোটেইখিনি বনাই পেলাই এটা ভিডিঅ' বনাম নিকোলাছ চিটিৰ ওপৰত আৰু সেই ভিডিঅ'টো মই যোনদিনাখনে ভাল স্পীডৰ নেট পাম সেইদিনাখনে মই ভিডিঅ'টো আপলোড কৰিম আৰু এতিয়া মই গৈ আছোঁ চিপলৈ চাওকচোন আপুনি পৰিৱেশটো ইমানেই ধুনীয়া আপোনাৰ চাই থাকিলে চাই থাকিব মন যায় বিৰাটেই ধুনীয়া আপোনাৰ আৰু বিৰাট চাফা বতৰ আপোনাৰ সাগৰৰ পাৰত হোৱাৰ কাৰণে আপোনাৰ ঠাণ্ডাও বেছি আৰু বিৰাটেই ভাল লাগিল ফুৰি পেলাই আজি এতিয়া মই গৈ আছোঁ চিপলৈ এটা ভাল এক্সপিৰিয়েঞ্চ লৈ পেলাই গৈ আছোঁ কাৰণ মই গ্ৰীচত কেতিয়াও ঠাণ্ডা দেশত অহা নাছিলোঁ ফাৰ্ষ্ট টাইম মই এবাৰ ঠাণ্ডাত পাইছোঁ কোনোবা এখন দেশত আহি পেলাই কাৰণ আগতো মই যিমানবোৰ দেশত গৈছোঁ গোটেইবোৰ দেশতে গৰমেই পাইছোঁ এইবাৰ ফাৰ্ষ্ট টাইম ঠাণ্ডাত আহিছোঁ সেইকাৰণে বিৰাটেই ভাল লাগিছে আৰু ৰডিছতো ঠাণ্ডা হ'ব বুলি শুনিছোঁ অহাকালি পৰ্টটো আৰু ঠাণ্ডা হ'ব কাৰণ এতিয়া এই ছিজনটো ইউৰোপত বহুতেই ঠাণ্ডা হয় ব'লকচোন আগলৈ গৈ থাকোঁ আৰু চিপতো সোমাম আৰু আবেলি সময় ওলাই আহিম আবেলিও দেখাম আপোনাৰ নিকোলাছ চিটিখন কেনেকুৱা হয় এতিয়া মই আপোনাৰ এটা বেলেগ ফালে আহি আছোঁ চিপলৈ নগ'লোঁ কাৰণ চিপৰ ওচৰতে আৰু এখন ওচৰতে মাৰ্কেট এখন আছে সেই মাৰ্কেটখন চাবলৈ মই গুচি আহিলোঁ ফটোবিলাক কাৰণ চিপত সোমোৱাৰ আগতে মই চাই যোৱাৰ পিছত সন্ধিয়া বন্ধ হ'ব পাৰে সেইকাৰণে এতিয়া চাবলৈ ওলাই আহিলোঁ এইবোৰ হৈছে আপোনাৰ চিপৰ কিনাৰত আৰু এখন সৰু মাৰ্কেট আছে এতিয়া একেবাৰে সাগৰৰ পাৰতে আৰু মানে ভাবিব নোৱাৰে ইমানেই ধুনীয়া লাগিছে আজি এই চহৰখনত মোক থাকি পেলাই যেন এনেকুৱা লাগিছে ইয়াতে থাকি যাম ইমানেই ঠাণ্ডা পৰিৱেশ আপোনাৰ চাওকচোন চাৰিওফালে আৰু দৃশ্যটো আপোনাৰ পৰিৱেশটো বিৰাটেই ধুনীয়া আপোনাৰ চব এনেকুৱা ঘৰবোৰ আপোনাৰ পাহাৰৰ ওপৰত ঘৰবোৰ আৰু বিশেষকৈ ভাল লাগিছে ইয়াৰ মেক্সিমাম ঘৰবোৰে কালাৰবোৰ বগা মানে আপোনাৰ গ্ৰীচৰ মেক্সিমাম পাহাৰ যিবিলাক আপোনাৰ আইলেণ্ড আছে সেইবিলাকৰ আইলেণ্ড মেক্সিমাম ঘৰবোৰে বগা কৰি ৰাখে কাৰণ সিহঁতে চেণ্টৰনি টাইপৰ এটা ফিল এটা আনে চবৰে চব চিটিৰে এতিয়া মই নিকোলাছৰ যাত্ৰা সামৰণি মাৰি মই আকৌ চিপলৈ গৈ আছোঁ এটা ভাল অনুভূতিৰ লগত লৈ গৈ আছোঁ নিকোলাছ চিটিত কাৰণ আকৌ কেতিয়া আহোঁ কোনো ঠিক নাই এই ৱৰ্ল্ডটোৰ আকৌ কেতিয়া কৰিব পাৰোঁ ঠিক নাই সেইকাৰণে ভাল এক্সপিৰিয়েঞ্চ এটা লৈ পেলাই গৈ আছোঁ ভাল মেমৰিজ লৈ পেলাই গৈ আছোঁ নিকোলাছ চিটিৰ পৰা কাৰণ এই চিটিটো মই কেতিয়াও অহা নাছিলোঁ সেইকাৰণে খুবেই ভাল লাগিছে ইয়াত আহি পেলাই আজি মোৰ ফাৰ্ষ্ট টাইমত আহিছোঁ গ্ৰীচত আগতে আহিছিলোঁ যদিও এই চিটিলৈ অহা নাছিলোঁ কিন্তু এই চিটিখন মোক আজি বেছিয়ে ভাল লাগিছে সাগৰৰ পাৰত একেবাৰে সাগৰৰ লগতে চিটিখন বুলি ক'ব পাৰে আপোনাৰ চাওকচোন আপোনাৰ গাড়ীবোৰ ইমান ধুনীয়াকৈ পাৰ্কিং কৰি থৈ দিছে আপোনাৰ এইবোৰ আমাৰ গেষ্টৰ আপোনাৰ অ'লা উবেৰ কৰা নিচিনাকৈ বুক কৰিছে সিহঁতে ফুৰিবলৈ যাব অলপ পিছত গেষ্টবোৰো সেইকাৰণে আহিছে গেষ্টবোৰ গাড়ীবোৰ আহি পেলাই ৰখি আছে গেষ্টবোৰৰ কাৰণে চাওকচোন আপোনাৰ পৰিৱেশটো গোটেই ঘৰবোৰ আপোনাৰ পাহাৰৰ ওপৰতে বনোৱা নিচিনা ঘৰবোৰ এতিয়া মই চিপলৈ গৈ আছোঁ চিপত সোমাম কাৰণ আৰু আধা ঘণ্টাৰ পিছতে মোৰ ডিউটিও আছে ডিউটিও যাব লাগিব কাৰণ অলপ সময় লেট হ'লে বহুত ডাঙৰ প্ৰব্লেম হৈ যায় চিপত সেইকাৰণে এতিয়া চিপলৈ গৈ আছোঁ মই ডিউটিত গৈ আছোঁ
গ্ৰীচ দেশৰ নিকোলাছ চিটি টুৰ মই ইয়াতে সামৰণি মাৰি অহাকালি নতুন এটা চিটিলৈ যাম সো আজি ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ আৰু মোৰ নেক্সট ভিডিঅ'বোৰ পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লাইক কৰি দিব আৰু কমেণ্ট কৰি দিব থেংক ইউ